য'ত এক্সিকিউটিভ কাউন্সিল মিটিং বহিছে এই যে ভাল ভাল সোফাবিলাকত যে আপোনালোকে বহিছে এইটো UPPL কৰি থৈ আহিছে খালি নহয় বিটিআৰৰ বাহিৰৰ মানুহ আহি পেলাই যে সেলফি লয় এইটো যে এটা বুৰঞ্জীৰ কথা কিবা কৰি পেলাই বড়ো ৰজাৰ যিখিনি আমাৰ ভগ্নাৱশেষ বস্তুবিলাক আহিছে এই বস্তুবিলাক আনি পেলাই ইয়াতে ইনষ্টল কৰা হৈছে এইবিলাক কি আপোনালোকে আনডু কৰি যে আপোনালোকে MCLA কোৱাৰ্টাৰত EM কোৱাৰ্টাৰত যে থাকিব যায় ইমান ধুনীয়া এটা MCLA কোৱাৰ্টাৰ তাতে বনাইছোঁ আমি সেইটো কি আপোনালোকে আনডু কৰিব যে ধুনীয়া এটা ওয়েলকাম গেট বনালোঁ এইটো থিমেটিক গেট যে বনালোঁ এইটো আপোনালোকে আনডু কৰিব रायजो राजा नोंथांमोन त्रिपुरा स्टेटआव दंफैयो जों दाबो थांनाय जायाखै आसामाव बा BTCआव दासिमबो थांनाय जायाखै दा खालि ओरैनि त्रिपुरानि राजा सारनि मोनसे फाउन्डेसन दङमोन बावहाय एटेन्ड खालामफैनो हादों बावहाय मोजां मोनसे जायगा ना बेखौ फाउन्डेसन खालामदोंमोन तो आं बाथ्राया नैबेखौसो बुंनो लुबैदों राजु नार्जारी सारा बुंदों बिल होनाय होयिनि बा होफिननांगौ मानांगौ बिनि सायाव माखासे बाथ्रा बुंदों आं बाथ्राखौ गोलाव बुंनाय नङा बाथ्राखौ ओरैबायदिसो बुंगोन ससेब्लाबो जेब्ला UPPLआ खुंथायाव दङमोन अब्लानि समाव पार्सेन्ट लानाया अभार दिनै अभार जासि जानानैबो थेवबो सोरनोबा बिलखौ होनायानो जायाखै BPFआव जायफोर खामानि मावग्रामोन बै व्यक्तिफ्रा आरो बिथांमोननो होनायबो जायाखै ओमफ्राय आरो सासे व्यक्तिनि मुंखौ मख'बा मख'नो हायो नाथायबा आं मालाबाबो मख'नाय नङा बै व्यक्तिया बै सासे कन्ट्रेक्टारा प्रमद बर'नो होन सोरबा लरेन्स नैबे गबिन्द चन्द्र बसुमतारी बड'सा सानजारांनो बिथांमोननो गासैनोबो खामानि मावनो थाखाय जेब्ला इलेक्शन जादोंमोन बेयावहाय बिनो गोबां रां गारदोंमोन नाथाय बिनो मोनसेबो बिलबो होआखै खामानिबो होआखै पार्सेन्ट जासिब्लाबो पार्सेन्टखौ फारसेजों लादों फारसेजों माने सोरनिखौबा क्रिएट खालामनानै दोनदों बेफोरबायदि आं गोलाव बाथ्रा बुंनो सानाखै ससेल' बेखिनिल' बाथ्राखौ बुंगोन राजु नार्जारिया दिनैहाय मोजांनो गोदै गोथाव मिलौदो गारांजों माखासे बाथ्रा बुंदों BPF सरकाराबो दा खुंथायाव फैबाय नालाय दा बिलनि मोनसे गाबख्रावदों बिलनि मोननाय मोनिनि तो बेफोरबायदिनो सोलिलांबाय थागोन थांलांबाय थागोन गोबां सरकारफोर फैगोन बे थांगोन बे फैगोन बे थांगोन नाथायबा आंहा मोनसे फोथायनाय दं हाग्रामा सारा बेफोरबायदि खालामनाय नङा सोरबा मोननांगौफ्राबाबो एसेब्लाबो मोनगोन खारन बर' सुबुं बयबो नङा होमबा राजु नार्जारिनि मिलौदो गारांजों बाथ्रा बुंनायखौ एसे खोनासंनानै लानि সকলে যে UPPL সরকার দিনত যে টেন্ডার প্রসেস হয়েছে এই টেন্ডারটো UPPLৰ টেন্ডার নহয় এটা সরকারি টেন্ডার হয় এইটো পাব্লিকৰ টেন্ডার হয় আৰু যিখিনি মানুহে যি ঠিকাদাৰসকলে টেন্ডাৰটো মাৰিছে এই টেন্ডাৰ মাৰা ব্যক্তিসকল তেখেতসকলে উচিত যিখিনি মানে বৰঙণি আগবঢ়াব লাগে চৰকাৰী এক্সেকাৰত চৰকাৰী খাজানাত যে তেখেতসকলে অনুদান দিব লাগে তেখেতসকলে চালানৰ থ্ৰু দি প্ৰপাৰ চালান কাটি পেলাই চৰকাৰী এডভাৰটাইজমেণ্টৰ এগেইনষ্টত এই টেন্ডাৰবিলাকত পাৰ্টিচিপেট কৰিছে গতিকে যে এইটো কেনচেল যে কৰিব মানে এইটো চৰকাৰৰ লগত কোনো কথা থাকিব নালাগে এইটো নিয়ম নীতিৰ মানে বহিৰ্ভূত হৈছে এইটো নিয়ম নীতিৰ বাহিৰত হৈছে বুলি মই ভাবোঁ কোনোবা মানে এক্সিকিউটিভ কাউন্সিলৰ ডিচিশ্যন দি যে আমাৰ যে সাংবিধানিক কিছুমান কাম কাজ আছে আমাৰ নিয়ম নীতিৰ দ্বাৰাই যে কৰা কিছুমান কাম কাজ আছে এইটো যে কেনচেল কৰিব পাৰে এইটো মই নাভাবোঁ মই তেখেতসকলক অনুৰোধ কৰিছোঁ এইটো সিদ্ধান্ত তেখেতসকলে উঠাই ল'ব লাগে য'ত মানে আগৰ চৰকাৰ আমি যেতিয়া আমি BPFৰ পৰা যেতিয়া চৰকাৰটো আমি ইনহেৰিট কৰিছিলোঁ যেতিয়া লৈছিলোঁ 2020 চনত আমি কোনো টেন্ডাৰ কেনচেল কৰা নাই তেখেতসকলে টেন্ডাৰ প্ৰচেছ নামানাকৈ প্ৰায় 1500 crore তেনেকুৱা টেন্ডাৰ মানে ৱাৰ্ক অৰ্ডাৰ ইস্যু কৰিছে এইবিলাকো আমি কেনচেল কৰা নাই তেখেতসকলে 2900 কোটি টকা আমাৰ ঋণৰ বোজা তেখেতসকলে এটা থৈ গৈছিল 2900 কোটি টকা য'ত আমাৰ BTRৰ বাজেটটোৱে 800 কোটি টকা থাকে বছৰত প্ৰায় তেখেতসকলে 2900 কোটি টকা যে লাইবিলিটি থৈ গৈছিল এইটো কোনো ৱাৰ্ক অৰ্ডাৰ আমি কেনচেল কৰা নাই অডিট কৰিছোঁ আমি চাইছোঁ যিখিনি প্ৰপাৰ প্ৰচেছ দি তেখেতসকলে ৱাৰ্ক অৰ্ডাৰ দিছিল সেইবিলাকৰ আমি 300 কোটিতকৈ অধিক যে লাইবিলিটি বিল আছে এই লাইবিলিটি বিলবিলাক আমি দিছোঁ আৰু আমি এতিয়া অনুৰোধ কৰিছোঁ
তেখেতসকলৰ দিনত 2020 চনৰ আগত যিমান এইবিলাক ৱাৰ্ক অৰ্ডাৰ পাই পেলাই যে লাইবিলিটি বিল পাবলগীয়া আছে, এই লাইবিলিটি বিলবিলাক যাতে সোনকালে ঠিকাদাৰবিলাকক দিয়ে, এইটোকে আমি অনুৰোধ কৰিছোঁ। গতিকে তেখেতসকলে এই টেণ্ডাৰ কেঞ্চেল কৰা, কিবা কৰা, এনেকুৱা ভিণ্ডিকটিভ পলিটিক্সটো বাদ দিয়ক। এইটো মানে আপোনালোকে অতীতত যাই পেলাই কাম কৰি থাকিলে ৰাইজক যি প্ৰতিশ্ৰুতি দিছে আপোনালোকে, এই ৰাইজৰ প্ৰতিশ্ৰুতি দিয়া কামবিলাক আপোনালোকে ভৱিষ্যততহে কৰিব লাগিব। আপোনালোকে যদি অতীতত আটকি থাকে যে UPPLে কি কৰিছে, এইটো আমি আনডু কৰিম, UPPLে সেইটো কৰিছে, আমি এইটো কেঞ্চেল কৰিম, এনেকুৱা যদি এটা ভিণ্ডিকটিভ পলিটিক্স লৈ আপোনালোকে BTRৰ ৰাইজক সেৱা কৰিবলৈ আহিছে, এইটো আপোনালোকৰ ডাঙৰ ভুল হ'ব আৰু ৰাইজে আপোনালোকক ক্ষমা নকৰিব। তেখেতসকলে কৈছে যে আমাৰ দিনত কিবা চাকৰি অনুৰোধ কৰাইছোঁ যে প্ৰপাৰ আপোনালোকে ইনভেষ্টিগেশ্যন কৰক। তেখেতসকলে ফৰেষ্টত চাকৰি দিয়াৰ কথা কৈছে, ফৰেষ্ট গ্ৰেড 1 গ্ৰেড 2 এইবিলাক মানে দিয়াত কিবা এন'মালিজ হৈছে বুলি তেখেতসকলে কৈছে। আমি ফৰেষ্টৰ যিখিনি ৰিটেন টেষ্ট আছে, ৰিটেন টেষ্টটো ইয়াতে থাৰ্ড পাৰ্টি এটা ইউনিভাৰ্চিটিৰ দ্বাৰাই এইটো ৰিটেন এক্সামিনেশ্যনটো কৰাইছোঁ, আমি চৰকাৰে কৰা নাই এইটো। ছেকেণ্ডলি যে ফিজিকেল টেষ্ট আছে, ফিজিকেল টেষ্টটো আছাম পুলিচে কৰিছে, আছাম পুলিচে কৰি পেলাই ৰিজাল্টটো দিছে। আমাৰ চেণ্ট্ৰেল ছিলেকশ্যন বোৰ্ডে অনলি এণ্ড অনলি ভাইভাটো কৰিছে, যি অৰেল টেষ্ট আছে এইখিনিহে কৰিছে। গতিকে ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰা এটা ৰিটেন টেষ্ট আৰু আছাম পুলিচে কৰা ফিজিকেল টেষ্ট, এইটো যদি ভুৱা কৰিব বিচাৰিছে তেখেতসকলে তেনেহ'লে আছাম পুলিচৰ যে ৰিক্ৰুইটমেণ্ট প্ৰচেছ আছে ইয়াৰ ওপৰত ইনভেষ্টিগেট কৰিব লাগিব। ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰা যিকোনো এক্সামিনেশ্যনৰ ওপৰত তেখেতসকলৰ যদি বিশ্বাস নাই, তেনেহ'লে পৰীক্ষা ছিষ্টেমটো কি হ'ব? খালি এইটো এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন বুলি নহয়, যিকোনো পৰীক্ষা যে কলেজৰ পৰীক্ষা বা ইউনিভাৰ্চিটিৰ পৰীক্ষা ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰে, ইয়াতেও কিবা আগুৱা থাকি যায় বুলি তেখেতসকলে ভাবিছে নেকি? গতিকে তেখেতসকলে সদায় যদি অতীতত যাই কাম কৰিব বিচাৰে, ভৱিষ্যতৰ একো কাম কৰিব নোৱাৰিব, বড়োলেণ্ডটো আগুৱাই নিব নোৱাৰিব। গতিকে মই অনুৰোধ কৰিছোঁ তেখেতসকলক যে ভিণ্ডিকটিভ পলিটিক্সটো বন্ধ কৰক, যে UPPLে যি কৰিছে সেইটোৱে তেখেতসকলে নামানিব। আপোনালোকে য'ত এক্সিকিউটিভ কাউন্সিল মিটিং বহিছে, এই যে ভাল ভাল চোফাবিলাকত যে আপোনালোকে বহিছে, এইটো UPPLে কৰি থৈ আহিছে। ধুনীয়া যে কনফাৰেন্স হল আপোনালোকে আজি বহিছে, এইটো UPPLে কৰি থৈ আহিছে। আজি আপোনালোকে EM MCLে যে হ'ল, আজি হৰিণাগুৰিত যে আপোনালোকে MCLA কোৱাৰ্টাৰত EM কোৱাৰ্টাৰত যে থাকিব যায়, ইমান ধুনীয়া এটা EM MCLA কোৱাৰ্টাৰ তাতে বনাইছোঁ আমি, সেইটো কি আপোনালোকে আনডু কৰিব নেকি? সেইটোতো ভিণ্ডিকটিভ পলিটিক্স আপোনালোকে বন্ধ কৰক। এই কাৰিগাঁৱত যে ধুনীয়া এটা ৱেলকাম গেট বনালোঁ, এইটো থিমেটিক গেট যে বনালোঁ, এইটো আপোনালোকে আনডু কৰিব নেকি? আজি BTC ছেক্ৰেটাৰিয়েটৰ সন্মুখত মানে আমাৰ BTRৰ খালী নহয়, BTRৰ বাহিৰৰ মানুহ আহি পেলাই যে চেলফি লয়, এইটো যে এটা বুৰঞ্জীৰ কথা কিবা কৰি পেলাই বড়ো ৰজাৰ যিখিনি আমাৰ ভগ্নাৱশেষ বস্তুবিলাক আহিছে, এই বস্তুবিলাক আনি পেলাই ইয়াতে ইনষ্টল কৰা হৈছে, এইবিলাক কি আপোনালোকে আনডু কৰিব নেকি? কিমান আনডু কৰিব? UPPLে যিমান কাম কৰি আহিছিল এইটো আপোনালোকে আকৌ আনডু কৰিব নোৱাৰে। গতিকে আপোনালোকে এই যে ভিণ্ডিকটিভ পলিটিক্স এইটো আপোনালোকে বন্ধ কৰক।